নমস্কাৰ ষ্টাডি ৱেল ইউটিউব চেনেলটোলৈ আপোনালোকৰ স্বাগতম জনাইছোঁ। অসমৰ বুৰঞ্জীৰ প্ৰথমখন ভিডিঅ' আজি আমি পাব্লিছ কৰিছোঁ আৰু এই ভিডিঅ'খনত আমি আলোচনা কৰিম প্ৰাক ঐতিহাসিক যুগৰ বিষয়ে। তেন্তে বলক কোনো দেৰি নকৰাকৈ আজিৰ এই ভিডিঅ'খন আৰম্ভ কৰোঁ। প্ৰথমে আমি আলোচনা কৰিম প্ৰাচীন অসমৰ কিছু এক দুইটা কথা আমি চাই লওঁ যে সাধাৰণতে 350 পৰা 1206 খ্ৰীষ্টাব্দ সময়ছোৱাক প্ৰাচীন অসম বুলি কোৱা হয়। আৰু ইয়াৰ আগৰ ৰাজনৈতিক বুৰঞ্জী চৰ্চা কৰিবলৈ হ'লে আমাক বহু ধৰণৰ কিংবদন্তি আখ্যান প্ৰাচীন স্মৃতিচিহ্নৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। সেইবাবে ইতিহাসবিদসকলে ইয়াক প্ৰাগ ঐতিহাসিক যুগ বুলি আখ্যা দিছে, যাক ইংৰাজীত প্ৰি হিষ্টৰিক পিৰিয়ড বুলি কোৱা হয়। মহাকাব্য ৰামায়ণ আৰু মহাভাৰতত অসমক প্ৰাগজ্যোতিষপুৰ বোলা হৈছে। আনহাতে কিছুমান তন্ত্ৰ আৰু পুৰাণসমূহত ইয়াক কামৰূপ বুলি উল্লেখ কৰা আছে। কালিকা পুৰাণ হ'ল এই যুগৰ ইতিহাসৰ মুখ্য সমল। অৰ্থাৎ এই যুগৰ ইতিহাসৰ বাবে আমি কালিকা পুৰাণৰ ওপৰত বেছিকৈ নিৰ্ভৰ হ'ব লাগে। এডৱাৰ্ড গেইটৰ এ হিষ্ট্ৰী অফ আছামত উল্লেখ থকা মতে প্ৰাক শব্দৰ অৰ্থ হ'ল পূব দিশ আৰু জ্যোতিষ শব্দৰ অৰ্থ হ'ল নক্ষত্ৰ, অৰ্থাৎ পূৰ্বৰ জ্যোতিষ চৰ্চাৰ নগৰ। যোগিনী তন্ত্ৰ মতে কামৰূপখন সেই সময়ত 4টা ভাগত বিভক্ত আছিল: ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু খোমাৰপীঠ। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যে কেইটা ভাগত বিভক্ত আছিল? 4টা ভাগত। কামৰূপ নামৰ উৎপত্তি সম্পৰ্কে বিভিন্ন মতামত আছে। স্থানীয় প্ৰবাদ অনুসৰি অসমতে ভগৱান শিৱই ভস্ম কৰা কামদেৱে নিজৰ প্ৰকৃত ৰূপ ঘূৰাই পাইছিল বাবে ইয়াক কামৰূপ বুলি কোৱা হৈছিল। অৰ্থাৎ যিজন কামদেৱক ভগৱান শিৱই ভস্ম কৰিছিল, সেই কামদেৱে নিজৰ প্ৰকৃত ৰূপ অসমতে ঘূৰাই পাইছিল বাবে ইয়াৰ নামকৰণ কামৰূপ বুলি কৰা হৈছে। এতিয়া এই যুগৰ বংশসমূহ আমি চাম। প্ৰথমত আহিব আমাৰ দানৱ বংশ, তাৰ পাছত আহিব আমাৰ ভৌম বংশ, তাৰপিছত আমাৰ আহিব অসুৰ বংশ। এই অসুৰ বংশটো মধ্য অসমত কেন্দ্ৰিত আছিল, এই শোণিতপুৰ ফালে আছিল। এতিয়া আমি পঢ়িম দানৱ বংশৰ বিষয়ে। এই যুগৰ প্ৰথম বংশ আছিল দানৱ বংশ। ইয়াৰ প্ৰথম ৰজা আছিল মহীৰংগ দানৱ আৰু ইয়াৰ অন্তিম শাসক আছিল ঘটকাসুৰ। ইয়াৰ আগতো কিছুমান ৰজা আছিল, কিন্তু এইবিলাকৰ বিষয়ে আমি ভালকৈ জানিব নালাগে, মানে এইটো ইমান গুৰুত্বপূৰ্ণ নহয়। এতিয়া আমি চাম ভৌম বংশৰ বিষয়ে। নৰকাসুৰে ঘটকাসুৰক যুদ্ধত পৰাস্ত কৰি নিজে প্ৰাগজ্যোতিষপুৰৰ ৰজা হয়। ভৌম শব্দৰ অৰ্থ হ'ল পৃথিৱীৰ পৰা জন্মা। প্ৰথম অৱস্থাত তেওঁ এজন বহুত ধৰ্মপ্ৰাণ ৰজা আছিল, কিন্তু শোণিতপুৰৰ ৰজা বানাসুৰৰ সৈতে যেতিয়া তেওঁ মিত্ৰতা কৰিছিল, তেতিয়া তেওঁ অতি অত্যাচাৰী হৈ উঠিছিল আৰু পাছত তেওঁৰ বধ শ্ৰীকৃষ্ণই কৰিছিল। ইয়াৰ পিছত ভগদত্ত ৰজা হয়। মহাভাৰতৰ প্ৰায় সকলো অধ্যায়তে তেওঁৰ কথা উল্লেখ আছে। দুৰ্যোধনে ভগদত্তৰ জীয়ৰী ভানুমতীক বিয়া কৰিছিল আৰু তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ওচৰত বিখ্যাত দীঘলী পুখুৰী খন্দাইছিল। ভগদত্তৰ হাতীৰ নাম সুপ্ৰতীক আছিল। এইটো ইম্পৰ্টেণ্ট যে ভগদত্তৰ হাতীৰ নাম কি আছিল বুলি কুৱেশ্যন সোধে। ভগদত্তৰ পিছত ব্ৰজদত্ত ৰজা হয় আৰু ব্ৰজদত্ত ৰজা হোৱাৰ পিছৰ পৰা বৰ্মন বংশৰ আদি ৰজা পুষ্য বৰ্মনৰ সময়লৈকে অসমৰ ইতিহাসৰ কোনো তথ্য পোৱা নাযায় বাবে এই ইতিহাসৰ কথা আমি ক'ব নোৱাৰোঁ। ইয়াৰ পিছত আহিব অসুৰ বংশ। অসুৰ বংশৰ প্ৰতিষ্ঠা কৰিছিল মৰীচিয়ে। এই বংশৰ বিখ্যাত ৰজা আছিল বানাসুৰ আৰু বানাসুৰৰ পুত্ৰীৰ উষাৰ লগত শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধৰ বিয়া হয়। আপোনালোকে উষা আৰু অনিৰুদ্ধৰ কাহিনীৰ বিষয়ে নিশ্চয় শুনিছে, তাৰ বিষয়ে ইয়াত উল্লেখ আছে। এতিয়া এই উষাৰ লগৰীয়া আছিল চিত্ৰলেখা। এইটো ইম্পৰ্টেণ্ট যে উষাৰ লগৰীয়া কোন আছিল বুলি সুধিব পাৰে, তেন্তে তেওঁৰ নাম হৈ যাব চিত্ৰলেখা। শ্ৰীকৃষ্ণৰ পত্নী ৰুক্মিণী ভীষ্মকৰ পুত্ৰী আছিল। ভীষ্মকে কুণ্ডলী নগৰত শাসন কৰিছিল, যাক বৰ্তমান শদিয়া বুলি কোৱা হয়। কৃষ্ণই ৰুক্মিণীক হৰণ কৰাৰ কথা শ্ৰীমন্ত শংকৰদেৱে নিজৰ ৰুক্মিণী হৰণখনত বিশেষভাৱে উল্লেখ কৰিছে। জ্যোতিপ্ৰসাদ আগৰৱালাই 14 বছৰ বয়সতেই উষা আৰু অনিৰুদ্ধৰ কাহিনীৰ ওপৰত বিখ্যাত ঘূৰ্ণিত কুঁৱৰী নাটকখন লিখিছিল। অৰ্থাৎ জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁৰ কাহিনীৰ বিষয়ে ইয়াত বিশেষভাৱে উল্লেখ কৰিছে। আৰু এইটো আপোনালোকে ভালদৰে মনত থ'ব, এইটো কেইবাবাৰো প্ৰশ্নত সোধা গৈছে। ধন্যবাদ বন্ধু বান্ধৱীসকল ভিডিঅ'খন সম্পূৰ্ণ চোৱাৰ বাবে। যদি আপোনাক আমাৰ ভিডিঅ'টো পচন্দ লাগিছে, এই ভিডিঅ'খন
লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। জয় হিন্দ, জয় ভাৰত, জয় আই অসম।